हेलो फ्रेंड्स नमस्कार आशा करूँ আপোনালোকে ভালে আছে আৰু আজি এটা মই নতুন ভিডিও লৈ আহিছো আৰু ভিডিওটো হ'ল আমি মানে কৰবাত যাম তো যোৱা কাৰণে মানে পেকিং চলি আছে আৰু এ দেখিছে কি বিছনা কেনেকুৱা হৈ আছে পেকিং চলি আছে এইবিলাক কিবা কিবি পেকিং কৰিবলৈ লৈ আছো দেখিছেনে তো ইয়াৰ ইফালে এটা বেগ লৈছো এইটো বেগ এইটোত মানে যিবিলাক খোৱা বস্তু আছে এইবিলাক এইটোত মানে ভৰাই লৈ যাম বেগ লাগিব যেহেতু আৰু এইটো এটা বেগ ইয়াত অকল কাপোৰ আছে আৰু মোৰ কিবা ক্ৰীম কিবা কিবি আছে আৰু ইয়াত ভৰাই থৈ দিছো এতিয়া আমি তাৰ মানে যাবৰ কাৰণে ৰেডি ৰাতিপুৱা 5টাত মানে ট্ৰেইন আছে তো তাৰে আমি 3টামান বজাতে উঠিব লাগিব উঠি মানে ৰুটি বনাম বুলি ভাবিছো নে কিবা কিবি খোৱা বস্তু বনাই নিব লাগিবই যেহেতু ট্ৰেইনত সকলো বস্তু পোৱা নাযাব সেইটো কাৰণে বনাই লৈ যাম আৰু এইফালে মাংস মানে বনাবৰ কাৰণে ৰেডি হৈয়ে আছে দেখিছে মাংস আৰু চিকেন হয় ব্ৰইলাৰৰ মাংস আৰু এয়া লেগ পিস দুখন আমি দুজন মানুহ যাম হাজবেণ্ড আৰু ময়ে যাম এইটো কাৰণে মানে কি ফ্ৰাই কৰি কেনে লৈ যাম আৰু ধুনীয়া কৰি যাতে বেয়া হৈ নাযায় সোনকালে ন ঠাণ্ডা দিন বাৰু বেয়া হৈ নাযায় বাকি ঠাণ্ডা কাপোৰ চাপোৰ গোটেইখিনি লৈ লৈছো আৰু আমি দুজন মানুহে যাওঁ আৰু হাজবেণ্ডৰে অপাৰেশ্যন আছে বাৰু এক্সিডেন্ট হৈছিল যেহেতু পাটি লগোৱাই আছে ভৰিত সেইটো কাৰণে মানে যাওঁ আৰু পাটিডাল খুলি আহো কিবা হয় যোৱাৰ পাছতে গম আৰু ভালে ভালে গৈ আহি পালে হ'ল আৰু আপোনালোকে দোৱা কৰিব যাতে ভালে ভালে আহি পাওঁ অপাৰেশ্যনটো কৰি আশীৰ্বাদ দিব আৰু আমি আমাক কি হ'ল মুৰে কপালে হাত দিছে কিয় পইচা পাতি নাই নেকি মোক কবি মই দিম তো আৰু আপোনালোকে চাই থাকক মই কেনেকৈ বনাওঁ এতিয়া মই লেগ পিচ মানে বনাওঁ আৰু চিকেন লেগ পিচ ধুনীয়া কৰি বেচন চেচন লগাই লৈছোঁ এতিয়া মানে ফ্ৰাই কৰিব লাগে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকক আপডেট দি থাকিম हेलो फ्रेंड्स गुड मर्निंग আৰু এতিয়া 3টা বাজিছে এই 3টা বজাত আমি উঠিছো আৰু ৰাতি সকলো চিকেন বনাই থৈ দিছো ইমান দেখুৱা না আপোনালোক অলপ দেখাইছো আৰু ইফালে আম্মাই ৰুটি বনাইছে আৰু ভাতো বনাব আৰু অকমান চাহো বনাই মানে ফ্লাক্সত লৈ যাম গৰম যাতে ৰাস্তাত খাব পাৰো ট্ৰেইনত বহুত বস্তু আহে কিন্তু খাব নোৱাৰি আৰু কতবা কেনেকৈ বনাই আৰু এতিয়া আমি এনেকৈ ৰেডি হৈ লৈছো তো ওলোৱা হৈছে এতিয়া গাড়ী আহিছে গাড়ী আহিলে আমি যাম সোনকালে যাব লাগিব 4:30 মান বজাত পোৱাকৈ যাব লাগিব যাতে মানে দেৰি নহয় 5টাত ট্ৰেইন আছে তো বহুতে মানে ঠাণ্ডা আৰু ইয়া বাহিৰৰ ফালে দেখাই দিছো চাওকচোন ইমান আন্ধাৰ হৈ আছে পোহৰ হোৱাই নাই লাইট কেইটাৰ কাৰণে পোহৰ দেখা পায় আৰু ইফালে আমি মানে ষ্টেচন আহি পালো কামাখ্যা ষ্টেচন তো গুৱাহাটী কামাখ্যা ষ্টেচন আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু ইভিনিং মা আহিছিল যোৱাকালি ইভিনিঙত মায়ে কিবা কিবি লৈ আহিছিল মা মানে শাহুমা মোৰ তো কম্বল আৰু কিবা কিবি খোৱা বস্তু লৈ আহিছিল তেখেতে কান্দি আছিল তো বেয়া লাগি আছিল তেওঁ মনটো বেয়া লাগি আছে আৰু কোনো যাতে টেনচন নলয় দোৱা কৰি থাকিলে হ'ল আৰু আমি ভালে ভালে গৈ পালে হ'ল যাতে আমি ভালে ভালে যাওঁ আৰু ঘৰত তো এইটোৱে আৰু আম্মাই মোক এনেকৈ ষ্টেচনলৈকে থব আহিলে আমাৰ দুজনকে তো থৈ আৰু আম্মা ঘৰত গুচি যাব অকলে যাব বেয়া লাগি আছে সকলোকে কেইদিনমানৰ কাৰণে হ'লেও মানে এৰি যাম আৰু মই আগতে যোৱা নাই তো মই প্ৰথমবাৰ যাম যিহেতু যাবই লাগিব হাজবেণ্ডৰ লগত যিহেতু পাৰ্টিডাল ওলাব লাগিব সোনকালে নোলালে পাছত দিগদাৰ হ'ব এইটো কাৰণে ওলাব লাগিব এইটো কাৰণে যোৱাটোৱে ভাল আৰু যিমান সোনকালে হয় তো এইফালে আমাৰ বেগ চেকিং কৰিলে তো চেকিং হৈ গ'ল তো এতিয়া আমি ট্ৰেইনত উঠিম আৰু এইফালে আমি ট্ৰেইনত উঠিছো আৰু ট্ৰেইন আম্মাও মানে ঘৰত যাব বেয়া লাগিছে
তো তথাপি উপায় নাই, বেয়া লাগিলে কেইদিনমানৰ কাৰণে, তথাপি আৰু সকলোৰে চিন্তা, আমি দুয়োজনে যিহেতু অকলে আহিছোঁ, সেইটো কাৰণে সকলোৰে চিন্তা আৰু এইফালে মানে আহি মানে কামাখ্যা ষ্টেচনৰ পৰা আমাৰ ইফালে আহি দীপৰ বিল পালোঁ। তো দীপৰ বিলৰ ওচৰতে আমাৰ ঘৰ হয়। তো ক'ত ঘৰ, কোনখিনিত ঘৰ মই দেখাই দিম আপোনালোকক, ট্ৰেইনৰ পৰাই জেগাখিনি, ঠাইখিনি দেখাই দিব পাৰিম। তো ভিডিঅ'টো চাই থাকিব। আজাৰা ষ্টেচন, দীপৰ বিল, এইবিলাক মানে আমাৰ ঘৰৰ ওচৰতে হয়। আৰু মই যিখন স্কুলত পঢ়িছিলোঁ, স্কুলখনো দেখাই দিম বুলি ভাবিছোঁ। সৰুতে ক্লাছ 8ৰ পৰা পঢ়িছিলোঁ এইখন স্কুলত, দেখিছেই ৱালবিলাক আপোনালোকে ভালদৰে দেখা নাপায় বাৰু দূৰৰ পৰা। তো এইখনেই স্কুল। আৰু স্কুল পাৰ হৈ আহি আমি আগতে, যিহেতু পাহাৰত ঘৰ আমাৰ, তো আগতে বহুত বছৰ আগতে, এতিয়া বাৰু নহয়, আগতে সৰু আছিলোঁ আমি তেতিয়া, পানীৰ প্ৰব্লেম আছিলে। তো তেতিয়া আমি ক'ৰ পৰা পানী খাইছিলোঁ আৰু কোনখন পাহাৰত ঘৰ, সেইখন দেখাই দিম। এই আপোনালোকে আগপিনে যে পাহাৰখন দেখি আছে, সেইখন পাহাৰতে আমাৰ ঘৰ হয়। তো সেই পাহাৰৰ পৰা নামি আহি আমি ইয়াত দীপৰ বিলৰ ওচৰত এনেকৈ পানী ল'ব আহিছিলোঁ। কুঁৱা আছে, এনে কুঁৱা বুলিও কয়, নাদ বুলিও কয়। তাৰ পৰা আমি পানী ল'ব আহিছিলোঁ আৰু ইয়াত গাও ধুইছিলোঁ বাৰু, কাপোৰ লৈ আহোঁ লগত, গা পা ধুই পানী লৈ যাওঁ ওপৰত। মই বাৰু বেছি অহা নাছিলোঁ, আম্মাই লৈ যায়, যি লৈ যায়। তো স্কুলত যাই আছিলোঁ, কলেজত যাই আছিলোঁ। এয়া দেখিছেনে কুঁৱাকেইটা, এই কুঁৱাৰ পৰাই পানী লৈছিলোঁ। আৰু এইটো ৰাস্তাৰে এনেকৈ উঠি গৈছিলোঁ, এইটো ৰাস্তাৰে গৈ মেইন ৰোড পায়, মেইন ৰোড পাৰ হৈ কেনে আৰু পাহাৰৰ ফালে উঠি যোৱা ৰাস্তা পায়, এনেকৈ আমাৰ ঘৰ পায়। আৰু এইখিনি পাৰ হৈ আৰু এটা মানে পুখুৰী, ডাঙৰ পুখুৰীৰ দৰে এটা পায়, সেইটোত আমি অকল কাপোৰ ধুইছিলোঁ। তাতে পুখুৰী পানী খোৱা নহয় বাৰু, কাপোৰ ধুইছিলোঁ তাত। তো এতিয়াতো ছাপ্লাই পানী এভেইলেবল হয়, বহুত বছৰে হ'ল, ছাপ্লাই পানী দিবৰ কাৰণে বহুত বছৰ হ'ল। আৰু এইটো পুখুৰীটো পামেই আৰু এই পাহাৰখন মই একবাৰ জুম কৰি দিম, এইখন এইফালে দিয়ে যাব লাগে, এইখন পাহাৰে আমাৰ গাঁওখন। আৰু এইটো যে পুখুৰীটো আছে, এই পুখুৰীটো মানে ইয়াতে কাপোৰ কানি ধুইছিলোঁ আৰু আগতে চাফা আছিল। আৰু আমি আহি আমাৰ আজাৰা ষ্টেচন পাইছোঁ। ট্ৰেইনখনৰ কাৰণে ষ্টেচনটো দেখাব নোৱাৰিলোঁ, বাকী আপোনালোকৰ ভিডিঅ'টো চাই থাকক। আৰু আমি আহি গোৱালপাৰা পালোঁ। তো গোৱালপাৰাত অকণমান চাহ খাব মন গ'ল, চাহ তাহ খাই ল'লোঁ আৰু। আৰু আমি পাটনা আহি পালোঁ, আমি ৰাজেন্দ্ৰ নগৰ ষ্টেচনত নামিছোঁ। আৰু এইফালে ষ্টেচনটো একবাৰ দেখাই দিছোঁ, ভালে লাগে বাৰু ষ্টেচনটো। তো ইয়াতে মানে লাষ্ট ষ্টেচন, আৰু আমি কেপিটেল এক্সপ্ৰেছত আহিছিলোঁ। আহিলে মানে কোনোবা যদি গুৱাহাটী ফালৰ পৰা আহে, তো ইয়াতে লাষ্ট ষ্টেচন নামাই দিব। আগত যোৱা ষ্টেচনো আছে, কিন্তু আপোনালোকে নাহিব, লাষ্ট ষ্টেচনত আহিব, যাতে মানে ইয়াতকৈ আগত মানে নাযায় আৰু ট্ৰেইনখন। তো আমি এতিয়া হস্পিটেললৈকে যাম, এখন অটো বুক কৰিলোঁ। অটোখন 250 টকা ল'ব, যিহেতু আমি লাইন গাড়ীবিলাক চিনি নাপাওঁ কোনফালে যায়, 250 টকা হ'লেও মানে লওক আৰু। তো এইখিনি আমাৰ ভিডিঅ'টো, নেক্সট পাৰ্ট আৰু আহিব, কাৰণ দীঘল আছে, আমি ক'ৰবাত ফুৰিব গৈছিলোঁ। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব।